নমস্কাৰ এছামিজ অল এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। পূৰ্বতে মই এটা ভিডিঅ' বনাইছিলোঁ যে দিল্লী পুলিচৰ তৰফৰ পৰা ৫,৮৪৬টা পদ খালী হৈছে আৰু এই পদৰ বিজ্ঞাপন এখন নটিচ দেখুৱাইছিলোঁ আৰু এতিয়া বিজ্ঞাপনটো অফিচিয়েলি পাব্লিছ হৈছে। এই ৰিক্ৰুটমেণ্টটো আহিছে SSCৰ পৰীক্ষাৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব। SSC বৰ্ডৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব। কনষ্টেবল মেল এণ্ড ফিমেল ইন দিল্লী পুলিচ এক্সামিনেশ্যন 2020। এই ৰিক্ৰুটমেণ্টৰ সম্পূৰ্ণ প্ৰচেছ, এক্সাম কেতিয়া হ'ব, ৰানিং কিমান বা চিলেবাছ কি, সম্পূৰ্ণ তথ্য পাবৰ বাবে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অনলাইন ষ্টাৰ্ট হৈছে বা কেনেদৰে কৰিব সম্পূৰ্ণ প্ৰচেছ মই এই ভিডিঅ'টোত আপোনালোকক বুজাই দিম। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিল্লী পুলিচৰ তৰফৰ পৰা SSC বৰ্ডৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষাটো। 5,846টা টোটেল পোষ্ট আছে। মেল ফিমেল কিমান পোষ্ট আছে পূৰ্বৰ ভিডিঅ'টোতো মই জনাই দিছিলোঁ, এই ভিডিঅ'টোতো আপোনালোকক দেখুৱাই দিম। গতিকে কনষ্টেবল মেলৰ বাবে আছে টোটেল পোষ্ট 3,433 আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে আছে 226টা আৰু কনষ্টেবল ফিমেল ছোৱালীসকলৰ বাবে আছে 1,944টা পোষ্ট। টোটেল পোষ্ট আছে 5,846। গতিকে এই যিটো ৰিক্ৰুটমেণ্ট আহিছে এই ৰিক্ৰুটমেণ্টৰ কোৱালিফিকেশ্যন হৈছে হায়াৰ ছেকেণ্ডাৰী পাছ। যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে এই ৰিক্ৰুটমেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লাই অনলাইন আজিৰ পৰা ষ্টাৰ্ট হৈছে, 1 আগষ্ট 2020 পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ অনলাইন চলি থাকিব 7 ছেপ্টেম্বৰ 2020, 7 ছেপ্টেম্বৰ 2020লৈকে ইয়াৰ অনলাইন প্ৰচেছ চলি থাকিব। OBC সকলৰ বাবে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, ST SC সকলৰ বাবে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। তলত আমি স্ক্ৰল কৰি গৈ আছোঁ। এই ৰিক্ৰুটমেণ্টত এছেঞ্চিয়েল কোৱালিফিকেশ্যন এজ অন 7 ছেপ্টেম্বৰ 2020 হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু ইয়াৰ বাবে এই অনলাইনটো এপ্লাই কৰাৰ বাবে LMV লাইচেঞ্চ নেচেচাৰী, মানে কম্পালচৰি হয়। যিসকলৰ LMV লাইচেঞ্চ আছে তেওঁলোকেহে এই ৰিক্ৰুটমেণ্টত এপ্লাই কৰিব পাৰিব। মেল কেণ্ডিডেটছ মাষ্ট পজেছেছ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ LMV মটৰচাইকেল অৰ কাৰ। মটৰচাইকেল বা কাৰ হ'লেও হৈ যাব। এজ অন দ্য ডেট অফ PNMT লাৰ্ণাৰ লাইচেঞ্চ ইজ নট একচেপ্টেবল। যদি আপোনালোকৰ কোনোবাৰ লাৰ্ণাৰ আছে তেতিয়াহ'লে এইটো একচেপ্ট কৰা নহ'ব, ডাইৰেক্ট লাইচেঞ্চখন লাগিব। যিসকলৰ NCC A, B বা C চাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে বোনাছ মাৰ্ক লাভ কৰিব। যিসকলৰ আছে অনলাইন কৰোঁতে ফটোৰ চাইজ কিমান লাগিব বা ইয়াৰ JPG ফৰ্মেটটো কিমান চাইজত লাগিব সেই সম্পূৰ্ণ প্ৰচেছটো আছে। আৰু মই ইতিমধ্যে কৈছোঁ যে এই অনলাইনটো SSCৰ বৰ্ডৰ আণ্ডাৰত অনুষ্ঠিত কৰা হ'ব। যিসকল কেণ্ডিডেটে অনলাইন কৰিব বিচাৰে বা যিসকলৰ লাৰ্ণাৰ লাইচেঞ্চ আছে তেওঁলোকে এই অনলাইনটো অতি সোনকালে কৰি থ'ব। চেণ্টাৰ অফ দ্য এক্সামিনেশ্যনৰ চেণ্টাৰ দিয়া হৈছে। মই বেলেগ চেণ্টাৰটো নাচাওঁ। নৰ্থ ইষ্টৰ বাবে চেণ্টাৰটো দিয়া আছে আমাৰ, এইটো নৰ্থ ইষ্টৰ বাবে দিয়া আছে। নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ, ইম্ফল, চুৰাচনপুৰ, উখৰুল, শ্বিলং, আইজল, কহিমা, এইটো হৈছে নৰ্থ ইষ্টৰ বাবে। আমাৰ অসমত হ'ব গুৱাহাটীত হ'ব এই পৰীক্ষাটো। অনলাইন পৰীক্ষা হ'ব।
এই পৰীক্ষাটোত কেতিয়া অনুষ্ঠিত হ'ব আৰু ইয়াৰ টোটেল মাৰ্ক কিমান হ'ব সেই বিষয়ে মই জনাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব দিল্লী পুলিচৰ হেড যিটো কনষ্টেবলৰ পোষ্ট ওলাইছে হেড কনষ্টেবল নহয় কনষ্টেবল কম্পিউটাৰ বেছড এক্সামিনেশ্যনছ টোটেল 100 কুৱেশ্যনছ থাকিব আৰু 100 কুৱেশ্যনছত টোটেল মাৰ্ক থাকিব 100 মাৰ্কছ আৰু ইয়াত ভাগ ভাগ কৰি দিয়া হৈছে জেনেৰেল নলেজ থাকিব 50টা আৰু ম্যাক্সিমাম মাৰ্ক প্ৰত্যেকৰে এটাকৈ 50 মাৰ্ক থাকিব ৰিজনিং থাকিব 25টা নিউমাৰিকেল এবিলিটি থাকিব 15টা কম্পিউটাৰ ফাণ্ডামেণ্টেলছ মাইক্ৰ'ছফ্ট এক্সেল মাইক্ৰ'ছফ্ট ৱৰ্ড কমিউনিকেশ্যন ইণ্টাৰনেট www ৱৰ্ল্ড ৱাইড ৱেব এণ্ড ৱেব ব্ৰাউচাৰ্ছ এক্সেট্ৰা ইয়াৰ পৰা কুৱেশ্যন আহিব 10টা There will be negative mark of 0.25 marks for each wrong answers. Candidates are therefore advised to keep this in mind while answering the questions. আৰু এই ৰিক্ৰুটমেণ্টৰ অনলাইন বেছ যেতিয়া এক্সামিনেশ্যন হ'ব তাত নিগেটিভ মাৰ্ক থাকিব 1/4 মানে 0.25 এটা যদি আপুনি কুৱেশ্যনছ ভুল কৰে তেতিয়াহ'লে 1/4 মাৰ্ক আপোনাৰ টোটেল মাৰ্কৰ পৰা আপুনি পোৱা মাৰ্কৰ পৰা মাইনাছ কৰিব আৰু এই ৰিক্ৰুটমেণ্টৰ অনলাইন কৰাৰ বাবে এপ্লিকেশ্যন ফিজ লাগিব OBC আৰু জেনেৰেল সকলৰ বাবে 100 টকা ST SCৰ বাবে ফ্ৰী জেনেৰেল নলেজত কুৱেশ্যনছ থাকিব বিভিন্ন কাৰেণ্ট এফেয়াৰ্ছ বিভিন্ন আমাৰ ৱৰ্ল্ড ভাৰত হওক অসমৰ হওক বিভিন্ন কুৱেশ্যনছৰ ইম্পৰ্টেণ্ট হ'ব ইকনমি জেনেৰেল পলাইটি ইণ্ডিয়ান কনষ্টিটিউশ্যন সাইণ্টিফিক ৰিচাৰ্চ এক্সেট্ৰা বিভিন্ন ধৰণৰ কুৱেশ্যন থাকিব ৰিজনিঙত থাকিব এনালিটিকেল এপ্টিটিউড এবিলিটি টু অবজাৰ্ভ এণ্ড ডিষ্টিংগুইছ পেটাৰ্নছ উইল বি টেষ্টেড থ্ৰু কুৱেশ্যনছ প্ৰিন্সিপালি অফ নন ভাৰ্বেল টাইপ দিছ কম্পনেণ্ট মে ইনক্লুড কুৱেশ্যনছ অন এনালজিছ similarities and differences spatial visualizations spatial orientation visual memory discrimination observations relationship concept arithmetical reasons এই সকলোবোৰ ৰিজনিঙত থাকিব নিউমাৰিকেল এবিলিটি এণ্ড মেথছৰ কুৱেশ্যনছ থাকিব বিভিন্ন ধৰণৰ ফাণ্ডামেণ্টেল এৰিথমেটিকেল অপাৰেশ্যনছ থাকিব পাৰ্চেণ্টেজ থাকিব ৰেচিঅ' থাকিব আৰু প্ৰপৰ্চন থাকিব এইসমূহ তথ্য থাকিব এই সকলোবোৰ সমাধান মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক ইয়াত ভিডিঅ' আপলোড কৰিম গতিকে আপোনালোকে এই চেনেলটো ভিজিট কৰি থাকিব কম্পিউটাৰ ফাণ্ডামেণ্টেলছত থাকিব MS এক্সেল MS ৱৰ্ড কমিউনিকেশ্যন ইণ্টাৰনেট The question paper shall be of matriculation level কিন্তু question mark বিলাক থাকিব আমাৰ matriculation levelত থাকিব মানে মেট্ৰিক ক্লাছ 10 লেভেলত হ'ব physical endurance test for male candidates সকলৰ বাবে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে 1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিটত লং জাম্প থাকিব 14 ফিট 14 ফুট লং জাম্প জপিয়াব লাগিব হাই জাম্প হ'ব 3 ফুট 9 ইঞ্চি আৰু 30 বছৰৰ পৰা 40 বছৰ বয়সত 7 মিনিটৰ ভিতৰত 1600 মিটাৰ কমপ্লিট কৰিব লাগিব লং জাম্প হ'ব 13 ফুট আৰু হাই জাম্প হ'ব 3 ফুট 6 ইঞ্চি 40 বছৰৰ ওপৰত যিসকল 40 বছৰৰ ওপৰত ব্যক্তি থাকিব এক্স সাৰ্ভিসমেন তেওঁলোকে ৰেস কমপ্লিট কৰিব লাগিব 8 মিনিটৰ ভিতৰত আৰু লং জাম্প কমপ্লিট কৰিব লাগিব 12 ফুট আৰু হাই জাম্প হ'ব 3 ফুট 3 ইঞ্চি এটো হৈছে মেল সকলৰ বাবে হাইট হ'ব মিনিমাম 170 সেন্টিমিটাৰ ফিমেল সকলৰ বাবে 1600 মিটাৰ ৰানিং হ'ব 8 মিনিটৰ ভিতৰত আপ টু 30 ইয়াৰ্ছ লৈকে আৰু লং জাম্প হ'ব 10 ফুট হাই জাম্প হ'ব 3 ইঞ্চি 3 ফুট গতিকে ইচ্ছুক কেণ্ডিডেট সকলে অতি সোনকালে অনলাইনটো কৰি থব আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহত দিল্লী পুলিচৰ এক্সামটো SSCৰ তৰফৰ পৰা অনলাইন পতা হ'ব
অনলাইন কৰোঁতে প্ৰয়োজনীয় ডকুমেণ্টসমূহ কি কি অনলাইন কৰোঁতে প্ৰয়োজনীয় ডকুমেণ্টছ হৈছে যিকোনো এখন আপোনাৰ আইডি কাৰ্ড ভোটাৰ আইডি হওক ড্ৰাইভিং লাইচেন্স হওক পান কাৰ্ড হওক বা আধাৰ কাৰ্ড যিকোনো এমপ্লয়মেণ্ট আইডি কাৰ্ড এমপ্লয়াৰ যিটো আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আইডি থাকে মেট্ৰিকৰ এডমিট কাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব ড্ৰাইভিং লাইচেন্স লাগিব ফৰ মেল কেণ্ডিডেটসকলৰ বাবে ড্ৰাইভিং লাইচেন্স লাগিব যদি আপুনি ST SC বা OBCৰ কেণ্ডিডেট হয় তেতিয়াহ'লে ইয়াৰ কাষ্ট চাৰ্টিফিকেট লাগিব যিসকলে হিল এৰিয়াৰ তেওঁলোকৰ এনেক্সাৰ XI মানে 11খন ইম্পৰ্টেণ্ট হ'ব এক্সাম ডেট হ'ব 27 নৱেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে এক্সাম অনুষ্ঠিত হ'ব দিল্লী পুলিচৰ SSC বৰ্ডৰ জৰিয়তে কম্পিউটাৰ বেছড হ'ব ইতিমধ্যে মই ক'লোঁ আৰু এই ৰিক্ৰুটমেণ্টৰ বাবে এজ লিমিট হ'ব 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সলৈকে নৰ্মেল ST SC বা OBC সকলৰ বাবে ৰিলেক্সেশ্যন আছে আৰু এক্স সাৰ্ভিসমেন সকলৰ বাবে এক্সট্ৰা ৰুল হ'ব গতিকে আজিৰ এই ভিডিঅ'টোত ইমানেই দিল্লী পুলিচৰ বিভিন্ন নিউমাৰিকেল এবিলিটি ৰিজনিং প্ৰবলেমৰ বাবে ইয়াত মই ভিডিঅ' আপলোড কৰিম গতিকে আপোনালোকে এই ভিডিঅ'সমূহ আপোনালোকে জানিবৰ বাবে এছামিজ অল এডুকেশ্যন চেনেলটো ভিজিট কৰি থাকিব ধন্যবাদ